নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ কলনীৰ ভিতৰত এনুৱেল স্পৰ্টছ ডে হয়, এয়াৰপৰ্ট অথৰিটিৰ এনুৱেল স্পৰ্টছ ডে। ছোৱালীবোৰে প্ৰেক্টিছ কৰি আছে। আমি প্ৰায় 9টা বজাত ইয়াত ফিল্ডত আহি উপস্থিত হৈ গ'লোহি। তাৰপিছত এইখন বেনাৰ দেখিছানে? বেনাৰ এখন লগাই থোৱা আছিলে, চ' মই অলপ ভিডিঅ' কৰিলোঁ। আৰু যিহেতু সেইখিনি সময়ত এপিডি ছাৰ অহা নাছিলে, চ' সেইকাৰণে আমি গোটেইখিনিয়ে এইবোৰ কৰি আছিলোঁ। আৰু এই কুকুৰটো দেখিছেনে? সিহঁতে ইমান মৰম কৰিছে। কুকুৰটো মানে গাটো পাতি পাতি দিছে সিহঁতৰ পৰা, আঁতৰি যাব মন নাই কৰে। সেইকাৰণে মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ, আঁতৰিয়ে নাযায় মানে। তাৰপিছত এতিয়া খেল যিহেতু আৰম্ভ হ'ব হৈ গ'ল, এপিডি ছাৰৰ যিখিনি ইনগ্ৰেশ্যন কৰিব আছিলে সেইখিনি কৰি ল'লে। তাৰপিছত এতিয়া ফাৰ্ষ্ট এয়া গেম, এয়া দেখিছেনে? সৰু সৰু অকণি পোৱালিবোৰ, বইজৰ গাৰ্লছ। চ' অলপ ভিডিঅ' কৰি ৰাখিছোঁ সিহঁতৰ গেমবোৰ, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। চ' সেইকাৰণে। আৰু এয়া হৈছে বল থ্ৰ'। দেখিছেনে? সৰু পোৱালীক ইমান জোৰছে মাৰিছে, বহুত জোৰে মাৰিছে মানে সি। তাৰপিছত আহিলে ব্ৰেকফাষ্ট টাইমত এইখিনি যিখিনি দিছে ইয়াত খাব পৰা মই একো নাছিল, মাত্ৰ বিস্কুট এটা আছিলে। চ' সেইকাৰণে বিস্কুটটো খালোঁ আৰু এইখিনি সামৰি থৈ দিলোঁ, পাছত ল'ৰাই খাব বুলি। আৰু এয়া এতিয়া আহি গ'ল লাঞ্চ টাইম। চ' মাজৰ এইখিনি মই ভিডিঅ' নকৰিলোঁ দেই। লাঞ্চ টাইমত আহি গ'লোঁ ঘৰলৈ। ঘৰত আহি এখেতে ক'লে মাছ আছে যিহেতু জাতিলাওৰে মাছেই খাওঁ। তাৰপিছত লাগি গ'লোঁ জাতিলাওটো কাটিবৰ কাৰণে। আৰু যিহেতু মোৰ জাতিলাও আৰু স্কচ এইবোৰৰ বাহিৰে মানে মোৰ খানা তেনেকৈ নাই, আৰু সেইকাৰণে জাতিলাও যিহেতু ছিজন হয়, জাতিলাও আমি পূৰা খাবলৈ লৈছোঁ। আৰু যিমান পাৰোঁ লোকেল চব্জিবোৰে আনিবলৈ চেষ্টা কৰিছোঁ বাৰু দেই। এখেতে মানে বিচাৰি লোকেলকেইটাই আনে। এইটো জাতিলাও ঘৰৰ জাতিলাওৱে আছিলে কৰিলে। আৰু সেইখিনি সময়তে ল'ৰাই মাতি আছিলে এই বেগটো চাবলৈ। যিহেতু নতুন ছেশ্যন চলিছে স্কুলৰ, সিহঁতৰ নতুন ষ্টাৰ্ট হৈছে, সেইকাৰণে তাক নতুন এটা বেগ লাগে বুলি কোৱাৰ কাৰণে দেউতাকে নতুন বেগ এটা অৰ্ডাৰ দিলে। আৰু বেগটো দেউতাকে চেক কৰি আছিলে, সি মানে মোক দেখুৱাব গৈছিলে পিন্ধি লৈ। এয়া দেউতাকে চেক কৰিছে, বেগটো একচুৱেলি অনলাইন দিয়া হৈছিলে। চ' সেইকাৰণে মানে ক'ৰবাত কিবা প্ৰব্লেম আছে নেকি চাইছে। আৰু এই বেগটোৰ মোৰ চবতকৈ মানে আটাইতকৈ বেছি ভাল লগা জেগাটো এইটোৱে, কাৰণ ইহঁতে বহুত সোনকালে যায়, বহুত ৰাতিপুৱাই যোৱা হয়। চ' সেইকাৰণে তাহাঁতৰ টিফিনটো মানে ঠাণ্ডা হৈ যায়, আৰু বহুত বেছি ঠাণ্ডা হৈ যায়। ঠাণ্ডা হয় মানে খাবলৈ ইমান ভালো নালাগে দিয়কচোন, সেকা হৈ যায়। চ' সেইকাৰণে সেই জেগাখিনি দিয়াৰ কাৰণে, মানে ফইল পেপাৰ নিচিনা দিয়াৰ কাৰণে গৰম হৈ থাকে বুলি কৈছে। সেই টিফিনটো খুব ভাল লাগে, গৰম হৈ থাকে, খাবলৈ ভালেই লাগে বুলি কৈছে। চ' এয়া চেক কৰিছে, মানে বেয়া ক'ৰবাত ওলাব নেকি, ৰিটাৰ্ণ কৰিব লাগিব নেকি বুলি ভাবি। বৰ ধুনীয়া আছিলে। আমি অনলাইন মঙাইছোঁ যদিও কিছুমান যদিও বেয়া আহে, এইটো ভাল আহিছিলে। এয়া দেখি সি টিভি চাই মানে গোটেই গুগুলা মাৰি আছে বিচনাখনত। আৰু তেখেতে বনালে পিছে দেই জাতিলাও, মই নাই বনোৱা। তেখেতে বনাই মেলি এয়া মাছৰ জোল জাতিলাও, মই মাত্ৰ ভিডিঅ'হে কৰিছোঁ। আৰু ওপৰৰ টিফিনটোত অলপমান গাহৰি তেখেতে গৰম কৰি আছিলে। চ' এয়া জাতিলাও মাছ। তাৰ পাছত আকৌ ছেকেণ্ড হাফৰ গেমত আহি গ'লোঁ। এয়া আহি লৈ ফাৰ্ষ্ট গেম এইটো ষ্টাৰ্ট হৈছে লেডিজৰো হৈছে, জেণ্টছৰো মানে এমপ্লয়ীবোৰো হৈছে, বাচ্ছাৰো হৈছে। এয়া প্ৰথম গেম আছিলে বল থ্ৰ'। ইয়াৰ পাছত আহিলে এইটো ফুটবল কিক আহিলে। তাত এই গলটোত সুমিয়াব লাগে, বৰ বেছি দূৰত নহয়, তথাপিও যিহেতু গম পাইছে আৰু হাউচৱাইফ হওক বা মানে সদায় খেলি থকা মানুহৰে সোমাব, বেলেগত মানে এদিনীয়াকৈ খেলা মানুহখিনিতো ক'ত পটককৈ সোমাব। তথাপিও এনজয় কৰিলোঁ, খুব ভালেই লাগিল। ओके 3 किक्स मिलेंगी आपको। स्टार्ट। তাৰ পাছত আহিলে চামোচা টাইম। এয়া চামোচা আৰু চাহ আহি গ'ল, পূৰা মানে চাহ, গাখীৰ চাহ আৰু চামোচা দিছে। খেলাৰ মাজত এইটো ব্ৰেক আৰু দেই। বহুতখিনি খেলা হৈয়ে গ'ল অলৰেডি, মই বহুত কমহে কৰিছোঁ। আৰু আহিলে কাপল গেম। এই কাপল গেমটোত মানে হাজবেণ্ডে বলটো থ্ৰ' কৰিছে, আৰু মানে ৱাইফে ধৰিব লাগে। খুব এনজয় কৰিলোঁ, ভাল লাগিলে। মানে কিছুমান হাজবেণ্ডে এনেকুৱাকৈ দলিয়াইছে, মানে ৱাইফে দুখ পাব নেকি, এইবোৰে মানে হাঁহি ফূৰ্তি আৰু খুব ভাল লাগিলে। ৱাইফে ধৰিব পাৰিছেই, তথাপিও মানে শ্ল'কৈ আৰু মোৰ ফ্ৰেণ্ড। আৰু ইয়াত দেখিছে ৰাতি হৈ গ'ল, লাইট জ্বলিব লাগিলে। বহুতকেইটা গেম আছিলে, মই ৰেকৰ্ড কৰা নহ'লে পিছে। আৰু আমি বহুত বেছি দেৰি নাথাকিলোঁ,
এইটো টেকেলি ভঙা ইয়াৰ পাছত আৰু এটা গেম আছিলে তাৰপিছত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছিলে আমি সেই তালৈকে নাই থকা আৰু বহুত বেছি ঠাণ্ডাও পৰিলে আৰু যিহেতু মই গোটেই দিনটোৱে আছোঁ অলপ ভালো নালাগিলে ভাগৰ লাগিলে সেইকাৰণে গুচি আহি লৈ খাই বৈ শুই গ'লোঁ যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগিব চ' সেইকাৰণে ৰাতিপুৱা স্কুললৈ বুলি ল'ৰা ওলালে আজিলৈ বাই বাই